হে গাইছ প্ৰায় 20 দিনে থাকিলোঁ মামাহঁতৰ ঘৰত অকল আৰু মামাহঁতৰ ঘৰতে থকা নাই দেচোন বেলেগতো ঘূৰি আছোঁ বাৰু যে কি নহওক আজি যাইছোঁ মই ঘৰত আৰু মনটো তাৰমানে একদম মানে বেয়া লাগি আছে মানে এই 20 দিনটো মই কেনেকৈ থাকিলোঁ গমেই নাপালোঁ মানে ফূৰ্তি ফাৰ্তা কৰোঁতে মানে পটকৈ দিনগিলা গুচি যায় দে গাইছ আৰু বাকী যিয়ে কি নহওক আপোনালোকে আজি ভিডিঅ'টো কি হ'ব গৈছে হয়তো থাম্বনেইল চাই গমেই পাইছে আজি মানে এটা খানা খাম গাইছ আমাৰ জেঠিমা আগতে কৈ থৈ দিছে তই যাৱাৰ আগতে এটা খানা খাম আজি ফাইনেলি গাইছ খানাটো খাই পেলাই বঢ়িয়াকৈ ঘৰত যাম গাইছ আৰু ইফালে আছে আমাৰ ৰুণজুনো মানে আজি আমাৰ লগত যাব ঘৰত বাকী যিয়ে কি নহওক এই আছে আজি এক্সামটো দি আহি আমাৰ ঘৰত যাব আৰু খানাটো আহি পেলাই খাব পাৰিবি তেনেকৈ যা এতিয়া এক্সাম আৰম্ভ হ'ব যাই থাক তই এইফালে খানাৰ যোগাৰ বঢ়িয়াকৈ চলি আছে এইফালে আলু পিঁয়াজ নহৰু গোটেইখিনি আমাৰ বৌয়ে একদম কাটি আছে বৌয়ে তাৰমানে আজি খাবই নেকি ধামা খাব লাগিব মজা গাইছ আৰু গাইছ এইফালে একদম বঢ়িয়াকৈ পিঠা চিঠা বনাই আছে আমাৰ মামীয়ে এইফালে বঢ়িয়াকৈ বনাই আছে তেল পিঠা বৌ কিবা কিবি বনাই আছে পানী পিঠা বনাই আছো আচ্ছা বঢ়িয়া গাইছ মানে অলপমান চাহৰো যোগাৰ কৰা গৈছে যিহেতু ভাত খাওক লাগি অলপ দেৰিয়ে হৈ যাব আৰু লগতে গাইছ আজি আমাৰ মানে নতুন মামীকো মাতব ইয়াতে খাবা কেনে মানে খানাটো ডাঙৰে দে গাইছ মাংস ৰাখিব 2 বিধ কলিজা থাকিব আৰু লগতে মাছ থাকিব গাইছ মানে বিশাল খানা গাইছ ইফালে আছে আমাৰ আপেল বাবাতো পৰীক্ষা দি আহিলি কেনে হ'ল পৰীক্ষা একদম বঢ়িয়া না গাইছ এতিয়া বঢ়িয়াকৈ এইফালে মাছ বহাই দিছোঁ আৰু ইফালে আছে আমাৰ ব্ৰইলাৰ মাংস আৰু লগতে এইফালে নহৰু পিঁয়াজ কিবা কিবি আছে আৰু ইফালে আছে আমাৰ দালিখন আৰু ইফালে আছে আমাৰ কলজা ভাজি গাইছ কালাৰ চাওক গাইছ মজা গাইছ এতিয়া বঢ়িয়াকৈ হওক দে গাইছ মাছ চাছ আছে বঢ়িয়া গাইছ সিফালে দেখি আৰু এখন মাংস বহাই দিছে এইফালে আমাৰ জেঠিমাই আছে জেঠিমাই একদম বঢ়িয়াকৈ বনাই আছে এইফালে আমাৰ জীৱন বঢ়িয়াকৈ এনেকৈ বনাই আছে আৰু গাইছ খাব লাগিব আজি তামান খাব লাগিব মজা গাইছ এতিয়া আহি পাইছে আমাৰ মামা মামীহঁতে আৰু এইফালে সেই বঢ়িয়াকৈ চাহ বহাই দিছোঁ এইফালে গাখীৰ চাখীৰ আছে সেইখিনি বঢ়িয়াকৈ বনাই আছোঁ আৰু এইফালে দেখি আমাৰ আঞ্জাগিলা প্ৰায় হৈছে এইখন হৈছে ব্ৰইলাৰ মাংস মানে ব্ৰইলাৰ মাংস যোনে তোনে নাখায় না সেইকাৰণে কম কৰা গৈছে ইফালে আছে মাছ আছে তাৰপিছত ইফালে দালি আপোনালোকক দেখাইছোঁ আগতে আৰু ইফালে কলজা ভাজি বঢ়িয়াকৈ গোটেইখিনি বস্তু দেখাই দিলোঁ মানে দেখি কেনে খাওঁ লাগছে দে গাইছ আৰু ইফালে দেখি চাহৰ যোগাৰখিনি বঢ়িয়াকৈ আমাৰ বৌয়ে কৰি আছে মজা নে কি মজা ভুজিয়া চুজিয়া বঢ়িয়াকৈ আছে পিঠা চিঠাও বনোৱা গৈছে গাইছ দেখি আমাৰ বঢ়িয়াকৈ চাহৰ নাস্তাখিনি আছে এতিয়া বঢ়িয়াকৈ মই দি আছোঁ দে গাইছে খানাখন গাইছ এতিয়া বঢ়িয়াকৈ একদম ডাল চফাত বহিছোঁ আৰু লাহে আৰু ভাত দিবই মামীহঁতে বঢ়িয়াকৈ মানে যোগাৰবিলাক কৰিছে মানে এনে খাই লওক দে গাইছ ফাৰ্ষ্টতে তাৰপিছত মই খাম আৰু আপোনালোকক দেখাম কেনেকুৱা হয় কোনটো আঞ্জা কেনেকুৱা হয় মাছ বাৰু মই নাখাওঁ দেচোন মাছ খাব মন নাই বাকী আৰু এতিয়া এনে খাব আৰু গাইছ বঢ়িয়াকৈ বস্তুবিলাক আনি গাইছ ইফালে আছে মোৰ ভাতৰ থালি দালি তাৰপিছত ব্ৰইলাৰ আৰু কলিজা আৰু বিফ গোটেইখিনি বঢ়িয়াকৈ লৈ লৈছোঁ এতিয়া মানে পেৰাহে কথা দে গাইছ গোটেইকেইখন আঞ্জাই বহুত ভাল লাগিছে গাইছ আৰু খাই বহুত টেষ্টি লাগিছে গাইছ মই বঢ়িয়াকৈ খাই আছোঁ আৰু আপোনালোকক অলপমান দেখাই দিছোঁ আৰু মানে খাৱাবিলাক বেছি আপোনালোকক দেখাই নাথাকোঁ মানে খাৱা বুলি দেখাব নাপায় সেইটোৱে আৰু খাই পেলাই আপোনালোকক লগ পাই আছোঁ বঢ়িয়াকৈ খাই ল'লোঁ খানাটো এই পুৰা ডান্স কৰি আছে কিয় তাৰমানে আজি কি ফূৰ্তি লাগিছে মানে গাইছ আমাৰ তাত যাইছে না সেইকাৰণে ফূৰ্তি কৰিছে আৰু মানে মোৰ দুখ লাগিছে যিহেতু 20 দিনে থাকিলেও বহুত বেছি মানে নিজৰ লাগি গৈছিল হঠাৎ সেইকাৰণে মানে অলপমান দুখ লাগি আছে বাৰু ইহঁতে যোৱাৰ কাৰণে অলপমান মানে মনটো ভাল লাগব দেচোন আৰু গাইছ খানাৰ কথাটো ক'ব গ'লে খানাৰ গোটেইকেইখন আঞ্জাই ভাল লাগছে তোৰ কেনে লাগছে খাই ভাল লাগছে না বঢ়িয়া আৰু মানে আমাৰ তৰকাৰী আছিল মাছ তাৰপিছত কলিজা ব্ৰইলাৰ তাৰপিছত বিফ গম পাই দে গাইছ মানে কৈ দিছোঁ দে গাইছ আৰু এতিয়া অলপমান পিছত যামেই গাইছ এতিয়া প্ৰায় বাজিছে 3:30 ভাত খাওক লাগি মানে দেৰি হৈ গ'ল দে গাইছ আৰু গাইছ অলপমান পিছত যাইছোঁ ঘৰত 5টামান বজাত ইয়াতে প্ৰায় ক'ৰবাত 2 ঘণ্টামান আছোঁ আৰু গাইছ এই দুখ লাগিছে দে গাইছ মানে এই আৰু নিজৰ ঘৰখনতো একদিন হ'লেতো যাব লাগিবই আৰু গাইছ এইটো আৰু এইখিনিতে সমাপ্ত কৰিছোঁ কেনে পালে চাই যদি চাই ভাল পাইছে এটা লাইক কৰি দিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব গাইছ চ' বাই বাই